धेमाजी जिल्लानि सिमेन्टमुख गामि पन्चायतनि सिङाव थानाय सेंगाजानि शुक्रबार बाजार सिसि जिल्ला फोथार जिल्ला जिएनएसएमनि बानजायनायाव आरो गुबुन गुबुन हारि माहारियारि आफादनि मददजों बुरलुंबुथुर सियां लालि दिकारि सिमेन्ट दैमानि दैबाना लोमसावनाय आरो हाब्रां खुरखानायखौ गोनोखोआरि आदबजों दैबाना आरो हाब्रां खुरखानायनि जेंनाखौ सुस्रांनांगौनि दाबिजों गणतान्त्रिक नागरिक सुरक्षा मन्चआ सुबुंखौ मालायो। हाबाफारियाव बाहागो लादोंमोन जेएनएसएमनि आफादगिरि जारिमिन नार्जारि, गाहाय नेतारि तुलुंदर सनवाल, इउपिपिअनि आफादगिरि मनरन्जन बसुमतारी, दुलाराय आसाम सनवाल कसारि फरायसा आफादनि आफादगिरि देवानन्द सेलें, आसुनि बारग' लोगो आफादगिरि चित्तरन्जन बसुमतारी लोगोसे फ्राय 9,000 रायजो राजाफोरा बाहागो लादोंमोन। जी এটা গৰাখহনীয়া যিটো সমস্যা এই সমস্যাখিনি আজি নহ'লেহেঁতেন আমি কোনো এটা পদক্ষেপ লোৱা দেখা পোৱা নাই যে অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ এই যিটো গৰাখহনীয়া সমস্যাখিনি আজি মানে স্বাৰ্থৰ কোনো এটা পদক্ষেপ লোৱা দেখা পোৱা নাই। মাত্ৰ লোৱা দেখা পাইছোঁ কিছুমান সৰু কেইটামান পাৰ্কুমাৰীৰ দ্বাৰাই যে অসমৰ ইমান এটা ডাঙৰ ব্ৰহ্মপুত্ৰ নদীৰ যে এটা গৰাখহনীয়া মানে নিয়ন্ত্ৰণ কৰাৰ স্বাৰ্থ যিখিনি কাৰ্যবিলাক কৰি আছে আমি কোনো এইখিনি আমি আপোচ কৰিব নিবিচাৰোঁ। যে আশা কৰিছোঁ আজিৰ এই বিশাল যিটো গণসমাৱেশ এই বৃহৎ গণসমাৱেশৰ দ্বাৰা আমি আজি আহ্বান জনাব বিচাৰিছোঁ যে এই ব্ৰহ্মপুত্ৰ যিটা খনন আৰু ইয়াৰ হাইৱে এক্সপ্ৰেছৰ কথা যিখিনি অসম এতিয়া বৰ্তমান ভাৰত তথা এতিয়া অসমত বিজেপি চৰকাৰ এতিয়া অসমখন চলাই আছে। এই চৰকাৰক আমি আমাৰ আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে ইয়াৰ মানে কিছু ডিপিআৰ বনাই অন্ততঃ এই ব্ৰহ্মপুত্ৰৰ যি খনন কাৰ্য এইখিনি নিশ্চয় আমি আশা কৰিছোঁ। এইখিনি যদি তেখেতসকলে এই চৰকাৰত মাননীয় হিমন্ত বিশ্ব শৰ্মা লগতে মাননীয় পীযুষ হাজৰিকা অসমৰ যি জলসম্পদ যি বিভাগৰ পৰা যিখিনি পদক্ষেপ লোৱা হৈছে এইখিনি আজিৰ দিশত আমি কোনোদিন আমি আপোচ কৰিব বিচৰা নাই। কিন্তু আমি আজি যি এটা কাৰ্যসূচী লৈছোঁ আজি দুটা জিলাৰ অন্তৰ্গত চিচি আৰু জোনাই জিলাৰ অন্তৰ্গত আমি আশা কৰিছোঁ যদি এইখিনি যদি আহি থকা সময়ত যদি অসম চৰকাৰে যদি পদক্ষেপ নলয় ইয়াৰ বিপক্ষে আমি হয়তো যেতিয়ালৈকে এই সমাধান নকৰে তেতিয়া হয়তো আমি আমাৰ ভোট প্ৰদান কৰাৰ ক্ষেত্ৰত আমি ইয়াৰ পৰা বিৰত থাকিবলৈ আমি ঠিক কৰিছোঁ। প্ৰতিনিয়ত আজি নৈপৰীয়া অঞ্চলৰ শ পৰিয়ালৰ ঘৰ ভিত্তি নদী বুকুত উটুৱাই নি আছে, সহায় নি আছে আৰু এই অঞ্চলবিলাকৰ শস্য পথাৰ যোৱা অনুষ্ঠান প্ৰতিষ্ঠান ৰাস্তা ঘাট শিক্ষানুষ্ঠান প্ৰতি বছৰে এই অঞ্চলবিলাকত মানে বিধ্বস্ত কৰি আহিছে আৰু নদীত বিলীন গৈছে। তৎসত্ত্বেও আজি দুইখন চৰকাৰে কেন্দ্ৰীয় আৰু অসম চৰকাৰ দুইখন চৰকাৰে এই মুহূৰ্তত যি ধৰণে বিজ্ঞানসন্মত আৰু শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব লাগে এই নকৰাৰ কাৰণে আজি এই সমস্যাটো অব্যাহত আছে বুলি আমি চিন্তা ব্যক্ত কৰিছোঁ আৰু অসম চৰকাৰক সকিয়াই দিব বিচাৰিছোঁ। অনতিপলমে এই জলসম্পদ বিভাগটো শক্তিশালীভাৱে আৰু জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী অভিযন্তাক আৰু যদি তেখেতসকলৰ সদিচ্ছা আৰু দায়িত্ববোধ যদি তেখেতসকলে জগাই নুতুলে সেই তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি দেখিবলৈ পাওঁ আমি পুনৰ এই এনেকুৱা ধৰণৰ জংগী আন্দোলন আমি কাৰ্যসূচী হাতত ল'ম। জলসম্পদ বিভাগৰ আওকণীয়া অৱহেলা আৰু অসমন্বিতা অদক্ষতাৰ কাৰণেই আজি কোনো এখন অসমৰ নদী সম্পূৰ্ণভাৱে স্থায়ীভাৱে বানপানী গৰাখহনীয়া সমস্যা সমাধান হোৱা নাই বুলি আমি মত ব্যক্ত কৰিছোঁ।